Switzerland. এতে বরফ নাই কিন্তু Guys, Amritsar palu. আৰু এবাৰ প্ল্যান হ'ল অমৃতসৰ আৰু হিমাচল চোৱা ধৰমশালা আৰু ডালহাউচি 6 দিনৰ প্ল্যান আৰু মোৰ লগত ফ্যামিলি আছে গোটেই কিন্তু প্ৰিয়ংকা এবাৰ আহিব নোৱাৰিলে আপোনালোকক দেখাই যাম চমুকৈ আমাৰ ট্ৰিপটো সবতকৈ বঢ়িয়া আপুনি চাই বহুত ভাল পাব হয় বহুত ভাল পাব আপোনালোকে ভাল পালে লাইক কৰিব হয় 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 লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু এতিয়া যাম আমি ধৰমশালা ইয়াৰ পৰা প্ৰায় 4.5 ঘণ্টামানৰ ৰাস্তা বলক এয়া বৌ মা দাদা পিছপিনে ভণ্টি আৰু ভনী জয় আৰু এয়া ভতিজা হৈ আছে দেখা পাইছেনে আছে আমি বৰ্ডাৰ পালো আৰু হয় নেকি এয়া বৰ্ডাৰ পালো হিমাচল আৰু পাঞ্জাবৰ বৰ্ডাৰ পাঠানকোট বুলি কয় ঠাইখনৰ নাম এতিয়া আমি ধৰমশালা যাম আৰু ধৰমশালা ইয়াৰ পৰা প্ৰায় 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টামান লাগিব লেটস গো হিমাচল আমি ঘুমালো আপুনি ভাল পালে লাইক কৰিব বহুত দেৰি ট্ৰেভেল কৰাৰ পিছত হোটেল পালোঁ মেকলডগঞ্জৰ আৰু কেনেকুৱা লুংলুঙীয়া ৰাস্তা হোটেলখন অলপ ওপৰত আছে আৰু ইয়াৰ পৰা ভালেই লাগিছে ভিউ বেছি পোৱা নাই ৰাতি যিহেতু তো কালিলৈ লগ পাম গুড মৰ্নিং ৰাইজ আজি ডে 2 আৰু ৰাতি ধৰমশালাত কটা এতিয়া আমি ধৰমশালা এক্সপ্ল'ৰ কৰিম ফাৰ্ষ্ট যাম দলাই লামা টেম্পল বা নামগ্যাল মনেষ্ট্ৰী তাৰপিছত ৰ'পৱেৰে তলত নামি গৈ ক্ৰিকেট ষ্টেডিয়াম ধৰমশালা ক্ৰিকেট ষ্টেডিয়ামখন চাম আৰু কিবা কিবি দেখাব এয়া দলাই লামা টেম্পলৰ কমপ্লেক্সত সোমালোঁ এইখন গেট দেখিছে এইখন মেইন গেট এটা মিহিকে সিকিউৰিটি চেকো আছে আৰু এইটোৱে টেম্পলৰ কমপ্লেক্সটো কি এটা সুন্দৰ নিস্তব্ধ পৰিৱেশ টেম্পল চাই এতিয়া আমি ৰ'পৱেত যাম এইটো এন্ট্ৰেন্স বিল্ডিংটো কি ধুনীয়াকৈ বনোৱা হৈছে এয়া টিকেট লোৱা গ'ল এটা টিকেটত 300 ওৱান ৱে আৰু ৰাউণ্ড ট্ৰিপ হ'লে 500 এইটো বেছি দিন হোৱা নাই ইনাগৰেট কৰিব এই বছৰৰ জানুৱাৰী মাহতহে হৈছিলে তো আমি নতুন থাকোঁতে উঠিম এই গোটেইকেইটা কালাৰফুল বনাইছে আহিলে ধ্যান দৌৰি একদম জপিয়াই দিব কাৰণে ৰেডি ন ধ্যান আমি গোটেইকেইজন ইয়াত আহি যাম এটাতে 7 জন আছোঁ ধ্যান কেনে লাগছে नजारा सब रेडी ইয়াৰ ৰূপৱেৰ জাৰ্ণি শেষ হ'ল কিছু মজা লাগিলে
যদি কোনোবা ইয়াতে আহি আছে এইটো মিছ নকৰিব। এতিয়া আহিছে ইয়াৰে ৱাৰ মেমৰিয়েলত। ইয়াৰে এইটো ষ্টেট ৱাৰ মেমৰিয়েল। ইয়াৰে ভিতৰত ভাল লাগিছে। ইয়াত হিমাচল প্ৰদেশৰ যোন শ্বহীদ হৈছিলে তেখেতসকলৰ নামবোৰ আছে ইয়াতে। খুব ধুনীয়াকৈ সজাই থৈ দিছে। ফুল, এই দীঘল দীঘল গছবোৰৰ কাৰণে আৰু সৌন্দৰ্যটো বাঢ়িছে। ৱাৰ মেমৰিয়েল চাই ওলাই দিওঁ। ক্ৰিকেট ষ্টেডিয়াম চাব আছে। ভাল লাগিল ইয়াত আহি। সিমান ঘূৰিব লগা নাই ইয়াতে, অলপ টাইমতে হৈ যাব ৰাস্তাৰ ওচৰতে। ইয়াত ষ্টেডিয়ামখন পালোঁ আৰু ইয়াতে টিকেট লাগে ল'ব। ধৰমশালা ক্ৰিকেট ষ্টেডিয়ামখন এটা ডাঙৰ টুৰিষ্ট এট্ৰেকশ্যন। ইয়াত আহিলে মাষ্ট চি। আমি এতিয়া ভিজিটাৰ্ছ গেলাৰী পিনে গৈ আছোঁ। নে ধ্যান, এই দৌৰি দৌৰি আজি ঘামি চামি অৱস্থা নাই। খুব দৌৰিছে। আমি যেতিয়া ষ্টেডিয়ামৰ ভিতৰত পাম, ক্ৰিকেট ষ্টাৰ্ট হ'ব, আপোনাক দেখাম আমি। হয়, ক্ৰিকেট ষ্টাৰ্ট যদি হয়, ক্ৰিকেট আছে জানো আজি? নাইতো। থাকিবও পাৰে। থাকিবও পাৰে, হয়। ব'লক চাওক 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 কেনেকুৱা ধুনীয়া ষ্টেডিয়াম। ইয়াত ক্ৰিকেট চাব কেনে মজা হ'ব। মানে কিছু ধুনীয়া ষ্টেডিয়াম দেই। কালাৰফুল চেয়াৰ্ছ, বেকগ্ৰাউণ্ড ভিউ। ইয়াত আহিলে এইখন মিছ নকৰিব দেই। ষ্টেডিয়াম চাই এতিয়া আমি আহিলোঁ নৰবুলিংকা ইনষ্টিটিউট। এইটো এটা মনেষ্ট্ৰী হয় বুলি শুনিছোঁ। এয়া গেটখন ইয়াৰে ভালেই হ'ব যেন লাগিছে। ইয়াৰ ভিতৰত সোমালোঁ। 50 rupees এণ্ট্ৰি ফি পাৰ পাৰ্চন। আৰু ধৰমশালা ক্ৰিকেট ষ্টেডিয়ামৰ এণ্ট্ৰি ফিটো আছিলে 30 rupees। ইয়াত ভিতৰত পানীৰ ঝৰ্ণা বৈ আছে। ভাল লাগিছে এটমস্ফিয়াৰটো, পিচফুল হয়। আৰু এই নৰবুলিংকা ইনষ্টিটিউটটো হ'ল মেইনলি টিবেটান আৰ্ট আৰু কালচাৰক প্ৰিজাৰ্ভ কৰিবলৈ বনোৱা হৈছে। নদী ভিউ পইণ্ট পাই গ'লোঁ। ইয়াৰ পৰা ধলাধৰ ৰেঞ্জৰ এটি সুন্দৰ ভিউ পাইছোঁ। ইয়াতে ছানছেটটোও ভাল হয়। ছানছেটৰ কাৰণে অন্য এটা ডাইৰেকশ্যন আছে। আৰু ইয়াতে ট্ৰেকিঙৰ কাৰণে যায়, বহুত ট্ৰেকিং ৰুটছ আছে। আৰু এইখন বৰ্ডত দেখা পাব ডিষ্টেঞ্চ ৱাইজ দিয়া আছে ট্ৰেকিং। ট্ৰিউন ট্ৰেকিংটো বিৰাট ধুনীয়া হয় বুলি শুনিছোঁ, কিন্তু 9 কিলোমিটাৰ হয় ইয়াৰ পৰা ডিষ্টেঞ্চ। আৰু এনেকুৱা বহুত ধৰণৰ ট্ৰেকিং আছে। চ' এডভেঞ্চাৰ ভাল পোৱা মানুহৰ কাৰণে ইয়াতে ভাল ট্ৰেকিঙৰ অপশ্যন পাব। আৰু মেকলডগঞ্জ বা ধৰমশালা মেইন টাউনতকৈ এইখিনি অলপ ঠাণ্ডা। এই চেয়াৰ কেইখনত বহি বহি ভিউটো ল'ব পাৰে, কিন্তু এই চেয়াৰ কেইখনত বহিবলৈ 10 টকা দিব লাগে। 10 টকা। নদী ভিউ পইণ্টৰ পৰা এতিয়া ছানছেট পইণ্ট চাব আহিছিলোঁ।
আৰু এই ৰেষ্টুৰেণ্টখনৰ পৰা ৰেষ্টুৰেণ্ট নহয় সৰু কেফে বা টি ষ্টলৰ পৰা আমি চালোঁ ছানছেট ইমান খাছ নাছিলে মেগী চাহ আৰু কফি খালোঁ মাৰ্কেট এৰিয়া পালোঁ কেনেকুৱা ভিৰ থেপা থেপি লাগি গৈছে গাড়ীবিলাকৰ এইপিনে ৰেষ্টুৰেণ্টছ বজাৰ ছভিনিয়াৰ শ্বপ চব আছে তামাম ভিৰ মেকলডগঞ্জৰ মেইন চকটো ঘূৰি আহিলোঁ আহি আজি দিনটো ইয়াতে সামৰিলোঁ এয়া হোটেল সোমাইছোঁ তো কাইলৈ ৰাতিপুৱা লগ পাম কাইলৈ যাম আমি ডালহাউচি গুড মৰ্ণিং ৰাইজ আজি ডে 3 এতিয়া ইয়াৰে ওচৰত এটা মন্দিৰ আছে ভক্সনাথ টেম্পল বুলি তাত যাওঁ তাৰপিছত ব্ৰেকফাষ্ট কৰি আমি ওলাম ডালহাউচিলৈ আজি বিশেষ প্লেন নাই ডালহাউচিয়ে যাম মোষ্টলি কিবা অন দ্য ৱে থাকিলে চাম মন্দিৰ যাম যিহেতু মায়ে গামোচাখন দি দিছে ধুনীয়াকৈ আৰু নিজে পাটৰ কাপোৰো পিন্ধি আহিছে मंदिरों करने फूल प्रसाद ये क्या प्रसाद है हाँ जी खाने का प्रसाद दिया टोकरी लगी खाली बाप है हाँ हाँ লৈ লওঁ लो क्या ভিতৰত যাও ইয়াতে এটা পাব্লিক সুইমিং পুল আছে এইটো ওচৰতে আৰু লোকেশ্যনটো চাওক কি মজা লোকেশ্যন ইয়াৰ সুইমিং পুলটোৰ এই সুইমিং পুলটো পানী একদম নেচাৰেল এই তাৰ পৰা ওলাইছে পানীখিনি আহিছে আৰু পিছপিনে ইয়াৰে এটা ঠাইৰে পানীখিনি বৈ গৈ আছে লাৰি চালোঁ পানীখিনি কেনেকুৱা ঠাণ্ডা অলপ দূৰ খোজকঢ়াৰ পিছতে মন্দিৰৰ পৰা এই ৱাটাৰফল এটা দেখা পায় ভক্সনাথ ৱাটাৰফল নাম হ'ল সেইটো আৰু যদি ওচৰলৈ যাব খোজে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান তালৈ নাযাওঁ ইয়াৰ পৰাই দেখিলোঁ যিহেতু এই তাৰ ৱাটাৰফলটো আৰু এতিয়া যে চুইমিং পুলটো দেখিছিলোঁ তাৰ পানীখিনি ৱাটাৰফলৰ পৰাই আহে বৈ গৈ এতিয়া হোটেলৰ পৰা চেক আউট কৰিলোঁ যাওঁ এতিয়া ডালহাউচি বাই বাই ধৰমশালা বাই বাই মেকলডগঞ্জ প্ৰায় 4 ঘণ্টামান ট্ৰেভেল কৰাৰ পিছত আহি পালোঁ হোটেল ডালহাউচিত এতিয়া চেক ইন কৰোঁ ভালেই যেন লাগিছে হোটেলখনৰ নাম ৰক ভিলা হোটেল আৰু নামটো ঠিকেই দিছে চাৰিওপিনে হিল ভৰ্তি কিন্তু গোটেই ঠাইখিনি বিৰাট ধুনীয়া লাগিছে ভাল লাগিছে পানীৰ সোঁত বৈ আছে আৰু এইপিনে খেলি আছে ৰাইজ এইয়া এতিয়া ডালহাউচিৰ আমি চামেৰা লেক পালোঁ তো এইটো এটা সুন্দৰ লেক ডেম এটা আছে চামেৰা ডেম ৰবি নদীৰ ওপৰত তো সেইটোৱে চাব আহিছোঁ ইয়াতে ব'টিঙো কৰে ব'টিং আনফৰ্চুনেটলি বন্ধ হৈছে 6টা বজাত বন্ধ হয় এতিয়া 6:10 হ'ল ইয়াৰে ব'টিং চাৰ্জেছবিলাক স্পীড বোট 500 400 মটৰ বোট 30 মিনিটছ আৰু স্পীড বোট হ'ল 8 মিনিটৰ আৰু এইখিনি এৰিয়াত ব'টিং হয়
আজিৰ দিনটো সামৰণি ইয়াতে মাৰিলোঁ কাইলৈ লগ পাম আকৌ ৰাতিপুৱা গুড মৰ্ণিং গাইজ আজি ডে 4 আমি এতিয়া ডালহাউচিত ইয়াৰ পৰা ষ্টাৰ্ট দিম আমি খাজাৰ নামৰ ঠাই এখনলৈ ইয়াৰ পৰা প্ৰায় 1 to 1.5 hours লাগে বাই ৰোড বিৰাট ধুনীয়া ঠাই এইখন মিনি ছুইজাৰলেণ্ড বুলিও কোৱা যায় আৰু ইয়াত কিছুমান ঠাই আছে চাবলৈ প্লাছ এডভেঞ্চাৰ এক্টিভিটিজো হয় ইয়াৰ এৰিয়া সোমাই গ'লোঁ বৰফো আছে অলপ চলপ খাজিয়াৰ পাই গ'লোঁ মিনি ছুইজাৰলেণ্ড সঁচাকৈ ইমান ধুনীয়া চাৰিওপিনে গ্ৰীণৰী বৰফ নাই এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মানত চাগে থাকে বহুত বৰফ আমি আহি গ'লো এতিয়া মিনি ছুইজাৰলেণ্ড এতিয়া বৰফ নাই কিন্তু পানী বৰফখিনি পিঘলি গৈছে ন তো কি কৰিবা তুমি কেনে লাগিছে এতিয়া ভালে লাগিছে পানীতো এটা ডুবকিটো মাৰিব পাৰিম না পানীত ডুবকি মাৰিব নোৱাৰা ইয়াতে ক'ত পানীত ডুবকি মাৰা ঘোঁৰাত উঠিবা নে ঘোঁৰাত উঠিম সঁচাকৈ ইয়াৰে গ্ৰীণৰী ভেলী একদম ছুইজাৰলেণ্ডৰ দৰে সেইকাৰণে ইয়াৰ নাম মিনি ছুইজাৰলেণ্ড দিছে আৰু আপোনালোকে যদি আমাৰ ছুইজাৰলেণ্ডৰ ব্লগবোৰ চোৱা নাই তেতিয়াহ'লে চাব পাৰে এই ঠাইখনত বহুতো এক্টিভিটিজ আছে পেৰাগ্লাইডিঙৰ পৰা আদি কৰি এই বেলুনৰ ভিতৰত সোমাই যে ৰোল কৰে হৰ্চ ৰাইডিং আৰু ফটো উঠাই কিবা এই ৰেবিট লৈ এনেকুৱা তো ভতিজা হৰ্চ ৰাইড কৰিব গৈ আছে থুলমূলকৈ কেৱল চাৰ্জটো হ'ল পেৰাগ্লাইডিঙৰ এডাল্টৰ কাৰণে প্ৰায় 2000ৰ পৰা 2200 টকা সৰু ল'ৰা ছোৱালীৰো আছে ইমান খাচ নহয় 500 টকা হৰ্চ ৰাইডিং 300 টকা আৰু 800 টকা 300 টকাটো অলপ কম ঘূৰা 800 অলপ দূৰ তো এনেকুৱা বহুত এক্টিভিটি আছে সুন্দৰ পৰিৱেশ ৰিলেক্সিং এটমছফিয়াৰ বঢ়িয়া লাগিছে আৰু যদি আপোনালোকে আহে ধৰমশালা ডালহাউচি এই ঠাইখন মিছ নকৰিব খাজিয়াৰ নামৰ ঠাইখন মিনি ছুইজাৰলেণ্ড বুলি কয় আমি বৰফো দেখিলোঁ ৰাস্তাত এতিয়া যিহেতু মাৰ গৰম পৰিব ধৰিছে বৰফ নাই এইখিনি ঠাইত ওপৰত গ'লে আছে অলপ চলপ চ' তামাম এইপিনৰ পৰা আকৌ চাওক নজৰাটো লাছ গ্ৰীণ খাজিয়াৰৰ পৰা ওলাই আমি অলপ দূৰ অহাৰ পিছত এই বৰফৰ অলপ ঠাই পালোঁ পুৰা হাতখন ঠাণ্ডা হৈ গৈছে খাজিয়াৰৰ পৰা আহি আমি মল ৰোড ডালহাউচিত ঘূৰিলোঁ অলপ ইমান ডাঙৰ নহয় বজাৰখন কিন্তু অলপ চলপ কিবা কিবি ল'লে ৰাইজে আৰু এতিয়া যাওঁ হোটেললৈ আৰু কাইলৈ ৰাতিপুৱা অমৃতসৰ যাম এই ব্লগটো ইয়াতে সামৰিলোঁ আমাৰ 4 দিনৰ ধৰমশালা আৰু ডালহাউচি ট্ৰিপ ইয়াতে শেষ হ'ল ভাল লাগিলে ধুনীয়া ঠাই দুয়োখনে আমি অমৃতসৰৰ পৰা ষ্টাৰ্ট দিছিলোঁ ডে 1ত অলমষ্ট ট্ৰেভেলিঙত গ'ল ছেকেণ্ড ডে আমি ধৰমশালা গোটেইখিনি চালোঁ ইন এণ্ড এৰাউণ্ড থাৰ্ড ডেও ধৰমশালাৰ পৰা ডালহাউচি আহোঁতে গ'ল আৰু ফ'ৰ্থ ডে মানে আজি আমি ডালহাউচিৰ যি আছিলে মেইনলি খাজিয়াৰ নামৰ ঠাইখন সেইখন চালোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু কিবা যদি ইনফৰ্মেশ্যন লাগে ক'ব জনাব এইবাৰ ইয়াতে সামৰিছোঁ লগ পাম আকৌ নেক্সট ব্লগটোত বাই বাই